Good morning, বন্ধুসকল ভালনে আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে আজি 30 আগষ্ট আজি আমাৰ ভ্যাকচিন লোৱা ডেট আছে সো আমাৰ স্লট 12টা পৰা 1টা লৈকে গভৰ্নমেন্ট বয়েজ নগাঁও সো তাতে গৈ লম মই হাজবেণ্ড আৰু ভণ্টি এছা কৰ্নফ্লেক্স খাইছো আৰু অকমান ফ্ৰাইড ৰাইচ মাই ফ্ৰাইড ৰাইচ বনাইছে তাকে টেষ্ট কৰোঁ আজি বিৰাট বেছি গৰম ইফালে আমাৰ ভ্যাকচিন ল'বও যাব আছে চিন্তাই লাগি গৈছে একদম চিন্তা লাগি গৈছে মানে বডিয়া মই ব্ৰেকফাষ্ট কৰি লগ পাইছোঁ আপোনালোকক এইজনী গুডু ব্ৰেকফাষ্ট কৰি আছে কি খাইছ গুডু কি খাইছ আৰু এইটো ৰিকি ৰিকি কি খাইছা ফ্ৰাইড ৰাইচ Oh, fried rice. Oh, কেনেকুৱা লাগিছে খাই? মজা। জুই জুই। ভাত ভাজা। নহয় জানো ভাত ভাজা? হয়। কেনেকুৱা লাগিছে খাই? মজা। জুই। এয়া মায়ে কৰ্নফ্লেক্স খালে তুমি কিয় কনফ্লেক্স খাইছা কৈ দিয়া মাৰে মোৰে ব্ৰেকফাষ্ট কৰি হৈ গ'ল ইহঁতে আহি নহ'লে দুটা পাতিলেও কি খাইছিলা মই দেখুৱালোৱে অলৰেডি এজনী গুডু তাই আধাৰ কাৰ্ড হেৰালে তাই এতিয়া আধাৰ কাৰ্ড বিচাৰি আছে আমাৰ ভেকচিন লোৱা দিন কাৰণে এতিয়া মই গোটেই এডাল চাব লাগিব সৰু বেগটা আছে ঘৰৰ ভিতৰতো ভিৰাই নাযায় ন মোৰ ইমান কাপোৰ কিন্তু পিন্ধিবলৈ একো নাই চব মানুহৰ তেনেকুৱা হয় চব ছোৱালী একচুৱেলি চব ছোৱালী কিছুমান বহুত চকেট থাকে মই এতিয়া ভাবি আছোঁ মই কি পিন্ধি যাম টপ নাই ৰে ইয়াত ক'ত গ'ল ইমান ধৰণৰ বেগ আছিলে ক'লা যে তোৰ বেগটো এনেকুৱা দীঘলীয়া বেগ এইটো বেগৰ ভিতৰত নাই নাই সেইটো বেগৰ ভিতৰত ক'ত সোমাই আছে নি ক'ত সোমায়ো থাকিব পাৰে এতিয়া মই যেতিয়া ইখন জেৰক্স কৰি আনিম তাৰপিছত মই সেইটো পাই যাবি একদম চিয়'ৰ কি হ'ল ডিমি মোৰ আধাৰ কাৰ্ড হেৰাই গৈ যায় না বিচাৰি এইটো আমাৰ মৰমত দি কি ভাবিছে মই বেগ পেক কৰিছোঁ মই যাম গৈ সি আগতে মই হোষ্টেল গ'লেও বেগ পেক কৰিলে দিলে আনকি ওচৰত বহি থাকে শুনি শুনি উলিয়াই দে না ঐ শুনি শুনি এতিয়া যদি এই বেগটো ওলাই যায় মই ভাবিম কিন্তু ভূত আছে বুলি মই গোটেই কাপোৰ উলিয়ালো ঘৰ যে উঠি গুডু যোৱাকালি ৰাতিও চাইছোঁ এতিয়াও চাইছোঁ তহঁতৰ আগতে যদি ইয়াত ওলাই কি কৰিবি কি কৰিম আৰু গম ডিমি ডিমি মুখখন নেকাই দিয়ে তোৰ এইটো তুমি আমাৰ ঘৰত দেখা দে বাবা দাড়িখন দেখা দে তোমাৰ তোৰ দাড়িটো দেখা দে দুখ পাইছোঁ জিমি দাড়িটো দেখাই দে ये আমার জিমি फ्रेंड्स का दाढ़ी आयो यस गुड्डू एफला गुड्डू को बैग मिल गया है गुड्डू बैग पाए गोल এইটো কোনি পেলাই কৈ দিছে এটা আছে আমি এতিয়া ওলালো ভেকচিন ল'বলৈ যাবলৈ গুডু আজি আমি এইখনত যাম মই দেখোন অকলে এটা চিট লৈ লৈছোঁ আমি গৈ আছোঁ ভেকচিন ল'বলৈ ৰিকি টোপনিয়াই আহি আছে 50 रुपए का इसके एक्टिंग का আমি ভেকচিন ল'ব আহি পাই গ'লোঁ আমি গভৰ্নমেণ্ট বয়েজ নগাঁৱত আহিছোঁ ল'বলৈ মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ এখন স্কুললৈ গুড্ডু বিৰাট নষ্টেলজিক হৈ গৈছে
আপোনালোকে ৰিজনটো গম পাব ভিডিঅ'টো চালে ইয়াতে অকণমান ৰেষ্ট্ৰিকশ্যনছ আছে হ'লেও মই অলপ চলপ দেখাবলৈ চেষ্টা কৰিম কেনেকৈ ভেকচিন ল'লোঁ কি কৰিলোঁ চাই থাকিব ভিডিঅ'টো দেখাই থাকিম মই ইয়াতে আমাৰ ক'ভিড টেষ্ট হ'ব এই দুটা ৰুমত বহুত মানুহ আজি যদি কিবা ক'ব কি ক'বি সেইটো ৰুমত মই মেট্ৰিক দিছিলোঁ এইটোত সেইটোত দিছিলোঁ তাৰপিছত ছাবজেক্টবোৰ দিছিলোঁ আৰু যেতিয়া ইলেক্টিভ আছিলে ন এডভান্স তেতিয়া সেইটো দিছিলোঁ অ'কে চ' গোটেই এইটোত মেট্ৰিক দিছিলে এডভান্স অ'কে গোটেই ক'ভিড টেষ্ট কৰি আহিছে ভেকচিন ল'বলৈ কেনেকুৱা লাগিছে টেষ্ট কৰি এইটো এনেকৈ দিব লাগে মই কৰিলোঁ মোৰ ইমান ফিল হোৱা নাই বাৰু ঠিকে আছে আই এম ফুল আমাৰ ভেকচিন লোৱা হৈ গ'ল উই আৰ ফুল্লি ভেকচিনেটেড ফাইনেলি ফুল্লি ভেকচিনেটেড এতিয়া একো হোৱা নাই আছে মানে কিন্তু ষ্টিল অকণমান কমিলে হয় বৰ কষ্ট পাইছোঁ সঁচাকৈ বহুত কষ্ট পাইছোঁ নাকত ভৰাই নাকত খুচি দিছে একদম হেল্ল' এতিয়া ভেকচিন লৈ আহিলোঁ এতিয়া চাহ খাবলৈ লৈছোঁ ভেকচিন লৈ আহি পাই বিৰাট ভাগৰ লাগিলে ভাত চাত খাই শুই গ'লোঁ সেইকাৰণে এতিয়া চাহ খাইছোঁ এই চাহ এতিয়া মায়ে চামোচা চাট বনাইছে হাতটো বিষাইছে অঁ হাতটো বহুত বিষাইছে আজি বহুত দুখ পাইছোঁ আৰু এতিয়া অকণমান মানে ভাগৰো লাগিছে আৰু আজি গোটেই তাত গৈ বিৰাট নষ্টেলজিক হৈ গ'ল আপোনালোকে সোধক মই যে নষ্টালজিক হৈছোঁ সেইটো ভিডিঅ'টো চালে গম পাব দেই বহুত চিৰিয়াছলি এটা চেণ্টিমেণ্ট জড়িত হৈ আছে আপোনালোকে চাব গম পাব এতিয়া ঠিক আছে চাব আপোনালোকে আজি আৰু বেছি ব্লগ নকৰোঁ ভাল লগা নাই গাটো মই যোৱাকালিৰ ভিডিঅ'টো লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চাব কাইলৈ লগ পাই আছোঁ নতুন ব্লগ এটাৰ লগত থেংক ইউ ফৰ ৱাচিং ষ্টে ছেফ